হৈছে তাৰ লৰালৰি হৈছে কেকটো মুখাগত লৈ ৰৈ থাকিব পৰা নাই কিন্তু মোৰ কথা হ'ল কেকটো লৈ পেলাই মই কথাখিনি এবাৰ কৈ লওঁ যিহেতু মোৰ বহুত বেছি ভাল লাগিছে যে দেউতাই নাথাকে লগত নাথাকি পেলাই সেইখিনি দায়িত্ব পালন কৰি দিছে মানে সেইকাৰণে ভাল লাগিছে থেংক ইউ বল আৰু লগতে ৰিচানা থেংক ইউ চ' মাছ ৰিয়া বোমা পায়ে গ'ল আমি এতিয়া কেক কাটিম কোৱা বোলে আজি মাদাৰ্ছ ডে আমি চবেই একেলগে কেক কাটিম আৰু বা আমি কৈ লওঁ কোৱা তুমি চবকে কোৱা হেপী মাদাৰ্ছ ডে সি খালি অকল বাই বাই দি আছে মানে খালি কেক কাটিব লাগে আমি বাই বাই নকৰোঁ আমি অন হৈ থাকিব কেমেৰা আমি এনেকৈ কেকটো কাটিম গম পাইছা নাই এইটো কেকটো আমি কাটিবলৈ ৰেডি কৰিছোঁ আৰু তাত কি লিখা আছে ৰিচুম কি লিখা আছে হেপী বাৰ্থডে হেপী মাদাৰ্ছ ডে লিখা আছে ইয়াত লিখা আছে হেপী মাদাৰ্ছ ডে মাই চুইট মম ফ্ৰম ৰিচান এয়া পিতাই দেখিছা তোমাৰ নাম দি লিখি পঠাইছো তুমি কেতিয়াবানে মই কাটিম হা মইহে মাদাৰ্ছ মই কাটো ল'ৰা-ছোৱালীয়ে কাটে সদায় সদায় দুইটাই ধৰিম এনেকে এনেকে সদায় সদায় ল'ৰা-ছোৱালীয়ে কাটে তোমাক এনেকে ধৰা ময়ো ধৰিম আজি মোৰহে মাদাৰ্ছ ডে হেপী মাদাৰ্ছ ডে কওঁ তোমাৰ নামটো লিখি দিছো মানে ফ্ৰম ৰিচানৰ ফালৰ পৰা মোক দিছে এইটো মোক দিছে মম তোমাৰ মম কোন হয় মইহে হেপী মাদাৰ্ছ ডে হেপী মাদাৰ্ছ ডে এইখিনি কবা আইতাকো মাতা তুমি খোৱাবা নি এইফালে আহা এয়া মোৰ মা আৰু মই ৰিচানৰ মা আৰু ডাঙৰ মাক খুৱাই দিয়া এয়া মা আৰু এয়া ডাঙৰ মা চাওঁ তুমি খোৱা ডাঙৰ মাক খুৱাই দিয়া তুমিয়ে গোটেইটো খাই আছা চাহ কাটি কাটি চবকে দিলো চাহৰ লগত এয়া আমি কেক কাটিলো ভাল লাগিলে কেক কটাটোনো কি এনেকুৱা সৰু সৰু স্পেচিয়েল মোমেণ্টবোৰ এনজয় কৰিবলৈ পালে ভাল লাগে হয় নাই ৰিচান ঠিক আছে তেতিয়াহ'লে আৰু সকলো মাতৃলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ পুনৰবাৰ সকলো মাতৃ সবল হৈ থাকক সুস্থ হৈ থাকক সেয়াই কামনা ঠিক আছে আজিলৈ বাই বাই